तो हेलो व्यूअर्स मोर नाम पर्वताली आज मैं आलोचना करिम नवम श्रेणी गणित और एक्सरसाइज 6.2 क्वेश्चन नंबर 4 আছে আমার আগত সব দিয়া আছে ইয়াতে যদি এঙ্গেল PQ সমান্তরাল ST যদি PQ সমান্তরাল ST অর্থাৎ এই PQ রেখাডাল ST এর হইতে সমান্তরাল এঙ্গেল PQR এটো কিমান ডিগ্রি দিয়া আছে 110 ডিগ্রি আৰু RST 130 130 ডিগ্রি দিয়া আছে আর ST এই কোণটো কিমান ডিগ্রি দিয়া আছে 130 ডিগ্রি বুলি দিয়া আছে তেন্তে QRS নির্ণয় করা তেন্তে QRS নির্ণয় করা অর্থাৎ এই মাজৰ কোণটো কি কৰিবলৈ কৈছে নির্ণয় কৰিবলৈ কৈছে চাও কিয়াতে ইংগিত দিয়া আছে ইয়াতে কৈছে যে R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালকৈ এডাল ৰেখা অংকন কৰা চাও এটো R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালকৈ চাও মই ইয়াতে এনেকৈ আকি দিছো চাও এটো নাম দিলো কি এটো নাম দিলো কি আছে এটো নাম দিলো O বুলি নাম দিলো চাও এটো কি নাম দিলো O বুলি চাও ইয়াতে ST সমান্তৰাল O R বা RO বুলি লিখিব পাৰো চাও ইয়াতে দিয়া আছে বুলি লিখিলো आंसर সলিউশন দিয়া আছে কি দিয়া আছে PQ সমান্তরাল ST এই PQ রেখাটা ST এর হইতে সমান্তরাল আৰু দিয়া আছে এঙ্গেল PQR equal to 110 110 ডিগ্রি দিয়া আছে এন্ড আৰু এটা দিয়া আছে আৰু কি দিয়া আছে এঙ্গেল RST equal to 130 অর্থাৎ 130 ডিগ্রি বুলি দিয়া আছে আৰু বাকি আমি কি নির্ণয় কৰিব লাগে আমি এঙ্গেল QRS নির্ণয় কৰিব লাগে তো চাওক ইয়াতে এই কোণটো নিৰ্ণয় কৰিবলৈ কৈছে তো মই অঙ্কন বুলি লিখিলো OR সমান্তৰাল কাৰ হতে ST ৰ সমান্তৰালকৈ আঁকিছিলো অঙ্কন বুলি লিখিলো অঙ্কন ST সমান্তৰাল ST সমান্তরাল কি বুলি ধৰিছিলো আঁকিছিলো OR বুলি পকা হল চাওক ইয়াতে এই কোণটো আমাৰ এই সম্পূৰ্ণ কোণটোৰ হৈতে একান্তৰ কোণ বুলি ক'ব পাৰি কিয়নো চাওক এটো PQ সমান্তৰাল কি আছিল এটো PQ সমান্তৰাল ST এই ৰেখাটোৰ হৈতে সমান্তৰাল আছিল আকৌ এই ৰেখাটোৰ হৈতে কি বুলি জানিছিলো মই অঙ্কন কৰিছিলো সমান্তৰাল বুলি এটো যদি এটোৰ হৈতে সমান্তৰাল আছিল এটো আকৌ এটোৰ হৈতে সমান্তৰাল তাহলে এই ৰেখাটো সমান্তৰাল হ'ব এটোতে ইয়াতে এনেকৈ দি আছে এটো যদি মই এনেকৈ ধৰো তেন্তে এই কোণটো আৰু এই কোণটো কি কোণ বুলি ক'ব পাৰি আমি একান্তৰ কোণ বুলি ক'ব পাৰি চাও এই কোণটো PQR চাও এতিয়া চাওক এতিয়া PQR এঙ্গেল PQR equal to এঙ্গেল QRO এঙ্গেল QRO এটো কি কোণ বুলি লিখিব পাৰি একান্তৰ কোণ এটো কি কোণ বুলি লিখিব পাৰি একান্তৰ কোণ বুলি লিখিব পাৰি চাওক ইয়াতে PQR কিমান ডিগ্রি দিয়া আছে ইয়াতে সব PQR ইয়াতেও দিয়া আছে PQR 110 ডিগ্রি বুলি দিয়া আছে চাওক QRO এই কোণটো কেনেকৈ লিখিব পাৰি QRS এঙ্গেল QRS প্লাস এই কোণটো এই সম্পূৰ্ণ কোণটো কেনেকৈ লিখিব পাৰি QRS প্লাস এই কোণটো ORS এঙ্গেল ORS সব এটা নাম্বার কৰি ৰাখিলো এটো কি নাম্বার কৰিলো 1 নম্বৰ আকৌ আৰু সব এই কোণটো
এনেকুৱা যদি হৈ থাকে এনেকুৱা অৰ্থাৎ এই কোণটো যোগ কৰি কিমান ডিগ্ৰী আহি যাব আমাৰ 180 ডিগ্ৰী কিয়নো এই দুটা কোণ কি বুলি কোৱা হয় সন্নিহিত কোণ বুলি কোৱা হয় বা ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় চাওক এতিয়া এইখিনি ইয়াৰ পৰা ইয়ালৈকে আহি ইয়ালৈকে অৰ্থাৎ এই কোণটো আৰু এই কোণটো যোগ কৰি কিমান ডিগ্ৰী আহি যাব আমাৰ 180 ডিগ্ৰী চাওক এস টি টিএস আর বা আরএসটি এঙ্গেল আরএসটি এই কোণটো প্লাস এই মাজৰ কোণটো ওআরএস এঙ্গেল ওআরএস এই দুটা যোগ কৰি কিমান ডিগ্ৰী আহি যাব 180 ডিগ্ৰী এটো নাম কি দিলি এটো রৈখিক জুৰীয়া কোণ বুলি দিব পাৰি বা সন্নিহিত কোণ বুলি দিব পাৰি সন্নিহিত কোণৰ সমষ্টি সন্নিহিত কোণৰ সমষ্টি চাওক ইয়াতে আরএসটি কিমান ডিগ্ৰী দি আছে আরএসটি কিমান ডিগ্ৰী আছে 130 প্লাস ইয়াতে থাকিল কি ওআরএস ইকুয়াল টু 180 এটো হেফালে প্লাসের হৈ আছে এটো হেফালে লৈ যোৱা ইয়াতে থাকিব কি ওআরএস ইকুয়াল টু 180 মাইনাস 130 চাওক ইয়াতে ওআরএস ইকুয়াল টু 180 পৰা 130 গলে কিমান ডিগ্ৰী থাকিব 50 ডিগ্ৰী চাওক ওআরএস পাই গলো ওআরএস এই কোণটো কিমান ডিগ্ৰী পাই গলো 50 ডিগ্ৰী তো আমাৰ এই দুটা কোণ যোগ কৰি ইয়াতে এক নম্বৰত আছে চাওক এই ওআরএস এর মান এক নম্বৰত বহাই দিম ওআরএস ইকুয়াল টু কিমান ডিগ্ৰী 50 ডিগ্ৰী এটো লৈ কোণ কে নম্বৰত বহাই দিম ওআরএস এক নম্বৰত বহাই দিলে ওআরএস এর জায়গা ঠাইত তাহলে আমাৰ কিউআরএস এই কোণটো কি হৈ যাব ওলাই যাব সব মমুচি দিছে এক নম্বৰটো ৰাখিলো এতিয়া চাওক ওআরএস এর মান কিমান ডিগ্ৰী 50 ডিগ্ৰী এটো কে নম্বৰত বহোৱা এক নম্বৰত তো এতিয়া অতএব এঙ্গেল কি আছিল ও এটো লিখি দিও এঙ্গেল ওআরএস এর মান এক নম্বৰত বহুবাই পাও কে নম্বৰত বহুবাই পাও এক নম্বৰত বহুবাই পাও সব ইয়াতে আছে 110 ডিগ্ৰী তো ইয়াতে 110 ডিগ্ৰী থাকিব ইকুয়াল টু ইয়াতে থাকিব কি এঙ্গেল কিউআরএস প্লাস অকল এই ওআরএস এর ঠাইত ওআরএস বুলি কিমান ডিগ্ৰী পাইছিলো 50 ডিগ্ৰী এই ওআরএস এর মান কিমান ডিগ্ৰী 50 ডিগ্ৰী এটো লৈ অকল এক নম্বৰত ওআরএস এর ঠাইত বহাই দিম তো এটো প্লাস হৈ আছে এটো এবাৰ লৈ আহা ইয়াতে থাকিব কি 110 ডিগ্ৰী মাইনাস এটো এখন লৈ আহা 50 ডিগ্ৰী ইকুয়াল টু কিমান ডিগ্ৰী ও কিউআরএস এটো বিয়োগ কৰি দিয়া 110 পৰা 50 গলে 60 ডিগ্ৰী ইয়াতে থাকিব এঙ্গেল কিউআরএস তো চাওক কিউআরএস এঙ্গেল কিউআরএস ইকুয়াল টু কিমান ডিগ্ৰী পাইছো 60 ডিগ্ৰী কিউআরএস এটো কিমান ডিগ্ৰী পাই গলো এটো 60 ডিগ্ৰী পাই গলো therefore নির্ণয় এঙ্গেল কিউআরএস ইকুয়াল টু 60 ডিগ্ৰী পাই গলো তো থ্যাংক ইউ ভিডিওটা ভালো লাগলে শেয়ার করুন